আজি আমি আছোঁ এজাকমান অকণিৰ সৈতে। তেওঁলোকে ধৰ্মীয় সাজ সজ্জাৰে আজি আমাৰ মঞ্চত উপস্থিত আছে। আমি তেওঁলোকৰ লগত কিছু কথা পাতিম আৰু তেওঁলোকে পৰিৱেশন কৰা নাগেৰা নাম শুনিম। আমি প্ৰথমেই তেওঁলোকৰ লগত চিনাকি হৈ লওঁ, নহয় জানো বাৰু? তোমাৰ নামটো কি? মোৰ নাম লক্ষ্যজিৎ চাংমাই। লক্ষ্যজিৎ চাংমাই কোন স্কুলত? মই KV কেন্দ্ৰীয় বিদ্যালয় চেয়াৰপে আমৰিগত পঢ়া। তোমাৰ ঘৰ ইয়াতে? মোৰ ঘৰ ইয়াতে। তুমি এই যে আজি পৰিৱেশন কৰিবলৈ আহিছা নাগেৰা নাম, হয় নাই? তোমাক কোনে শিকালে এইবিলাক? মোক কোনো সেইকাৰণে আমি চাই মানে অলপ ভাল লাগিলে, মানে কাৰণে হেৰিত আহিলে কিয় কৰিব লাগিব, ভাল লাগিছে আমি মানে সেইকাৰণে এইটো লাইনত মানে হেৰি হয় নেকি? আৰু তুমি কি কৰা? মই ড্ৰয়িং কৰোঁ, আৰ্ট কৰোঁ। ড্ৰয়িং আৰ্ট একেই বস্তু? ছিংগিং কৰোঁ। ছিংগিং কৰা? স্কুললৈ যোৱা নে নোযোৱা? যাওঁ। স্কুলখন তোমালোকৰ ইংৰাজী নে অসমীয়া মাধ্যমৰ? আমাৰ ইংৰাজী। অসমীয়া মাধ্যম আছে নে তাত? অসমীয়া কিতাপ নাই। একো নাই, অসমীয়া ছাবজেক্টটোৱে নাই। তে অসমীয়া ভাষাটো কেনেকৈ আয়ত্ব কৰিবা তোমালোকে? অসমত থাকি অসমীয়া ভাষাটো আয়ত্ব কৰিব লাগিব নহয়? লাহে লাহে যেনেকৈ আমাৰ এইবাৰ গৰম বন্ধ দিছে, সেইকাৰণে গৰম বন্ধতে অলপ অসমীয়া এনেকৈ শিকি যাম। আচ্ছা, তুমি কি গান গাব জানা? কি গান গাব জানা? জানো জুবিনৰ গান সেইবিলাক। জুবিন দাৰ গান জানা? জুবিন দাক ভালকৈ চিনি পোৱা নে? লগ পাইছা নেকি? পাইছিলোঁ, জয়ানগৰ হাটৰ ছুপাৰ মাৰ্কেট এখন আছিলে, তেতিয়া লগ পাইছিলোঁ। হয় নেকি? বঢ়িয়া কথা। জুবিন দাৰ তেতিয়াহ'লে আমি শ্ৰদ্ধা জনাই এটি গীত তোমাৰ পৰাই শুনি লওঁ, নহয় জানো? কোৱা। প্ৰতিদিনে তুমি আনি দিয়া এপাহি ফুল, জীৱন তুমি ৰহণীয়া ৰঙৰে ভুল। প্ৰতিদিনে তুমি আনি দিয়া এপাহি ফুল, জীৱন তুমি ৰহণীয়া ৰঙৰে ফুল। এপাহি হাঁহি এপাহি দুখ, গানে সজাই তোলো ৰাৰি ৰাৰি ৰে ৰা ৰে ৰাৰি ৰে। কৈছে এইটো কি বুলি কয়? হামিং কয় ন? সেইকাৰণে ৱৰ্ল্ড ফেমাছ হৈ গ'ল জুবিন গাৰ্গ, নহয় জানো? এইটো কৰি পেলাই তোমালোকে ভালকৈ প্ৰেক্টিচ কৰিবা আৰু ভাল হ'ব তোমাৰ, হয় নহয় বাৰু? আচ্ছা, তুমি এই আজি নাগেৰা নামত কি ল'বা, কি বজাবা তুমি? তুমি তাল বজাবা ন? তালযোৰ ভালকৈ শিকিছা? ঠিক আছে, তোমালোকৰ আমি নাগেৰা নাম চাম। মই কথাখিনি আগতে চিনাকি হৈ লওঁ চবৰ, হয় নহয়? তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজ্ঞান বৈষ্ণৱ। অভিজ্ঞান বৈষ্ণৱ। তুমি কোন ক্লাছৰ? মই ক্লাছ 5ৰ ন? একেখন স্কুলৰ? হয়। আজি তেতিয়াহ'লে তোমালোক আটাইকেইটা কেনেকৈ লগ হ'লা একেলগে? আমি ক্লাছ 1ত এডমিশ্যন লৈছিলোঁ। এডমিশ্যন লোৱাৰ পিছত আমি কাকো চিনি নাপাওঁ। আচ্ছা। প্ৰথম দিনা গ'ল, দুদিন গ'ল, তাৰপিছত গোটেইকেইটা একেলগে এবাৰ আমাৰ ৰোটেশ্যন হৈছিলে, তেতিয়া বহি পেলাই গোটেইকেইটা এনেকুৱাকৈ কথা পাতিছোঁ যেন গোটেইকেইটা ভাই নিচিনা হ'ল। বা সুন্দৰ কথা। আৰু এই যে নাগেৰা নাম তোমালোকে পৰিৱেশন কৰিবা, এই কথাটো কেনেকৈ মনলৈ আহিলে? এই কথাটো আমি গাঁৱত এবাৰ গৈছিলোঁ। গাঁৱত গৈ পেলাই আমাৰ মানে পালনাম হৈছিলে। পালনাম হওঁতে নেগেৰা বজাই আছিলে, মোৰ মামা চব এওঁলোকৰো বজাই আছিলে। তাৰপিছত আকৌ আমি ভাবিলোঁ, আমাৰ বিনায়কে কৈছিলে কি, ঐ আমিও স্কুলত এইটো নাম কৰিলে কেনেকুৱা লাগিব? আমি প্ৰথম শিকিব লাগিব, আমাৰ লক্ষ্যজিতে ক'লে। তাৰপিছত আমি কিবা বেলেগ এটা উৎসাহ আহিলে। আমি লাহে লাহে চাই শিকি লাহে তেতিয়াই আমি ভাবিলোঁ। তাৰমানে তোমালোক নিজেই গুৰু, নিজেই শিষ্য, নিজেই শিকিছা, হয় নহয়? আৰু ডাঙৰৰ চাই এইটো বহুত ডাঙৰ কথা ন লক্ষ্যজিৎ? ভাল লাগিলে তোমাৰ কথাকেইটা শুনি। তোমাৰ নামটো কি? অংশুমান দাস। কোন ক্লাছৰ? ক্লাছ 5। আটাইকেইটা একেটা গ্ৰুপৰ? তোমালোক বৰ দন্দুৰা যেন পাইছোঁ। ইটোৱে সিটোৱে বৰ কাজিয়া কৰা বুলি। তুমি আৰু কি কৰা? নাগেৰা নামত কি পৰিৱেশন কৰা? মই শংখ বজাই ন? শংখটো হ'ল কাৰ প্ৰতীক? বিষ্ণু। আমাৰ বিষ্ণুৰ প্ৰতীক, হয় নাই? বিষ্ণুৱে এইটো শংখ লৈ থাকে আৰু অসম্ভৱকো তেওঁ সম্ভৱ কৰিব পাৰে নহয়? গতিকে তোমালোকেও অসমত থাকি এই নাগেৰা নামৰ যোগেদি অসম্ভৱকো তোমালোকে সম্ভৱ কৰিবলৈ আগবাঢ়ি যাবা, হয় নহয়? ঠিক আছে, তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম হৃদয়ানন্দ পাটোৱাৰী। হৃদয়ানন্দ পাটোৱাৰী। হয়। তুমি কোন ক্লাছ? মোৰ ক্লাছ 5। তুমি বৰ তীখৰ নেকি বাৰু? ভাল ল'ৰা নে কি? তুমি কি জানা?
মই কেৰাটে জানো, অঁ আৰ্ট জানো, কেৰাটে শিকি আছা হয়। সুন্দৰ কি কাৰণে শিকিছা কেৰাটেটো কেৰাটে মানে চেল্ফ ডিফেন্স এটা। চেল্ফ ডিফেন্স সুন্দৰ গুড ভাল ল'ৰা হৃদয়ানন্দ বঢ়ি আটাইকেইটা শিকি আছা খুব ভাল কথা আৰু তুমি কিবা ক'বা নেকি এই গেংটোৰ লগত এই পঞ্চ পাণ্ডৱৰ লগত তুমি কেনেকৈ লগ হ'লা তোমাৰ সৈতে পঞ্চ পাণ্ডৱ হ'ল আমি একবাৰ মানে ইহঁতে নাম গাই আছিল চ' ইহঁত চাৰিটাই আৰু এটা আছিল সি আজি আহিব নোৱাৰিলে এটা প্ৰব্লেম হ'ল ইহঁতে গান গাই আছিল মই শুনি আছিলোঁ শুনি থাকোঁতে মই অলপ এনেকৈ শুনি মনত হৈ যায় ন এনেকৈ বহুতবাৰ গাইছে সিহঁতেতো মনত হৈ গৈছে তাৰপিছত মই কৈছোঁ মোকো অলপ একবাৰ লৈ লোৱা চোৱা যদি মোৰ হয় তে লৈ ল'বা মোৰ হৈছে সিহঁতে লৈ লৈছোঁ বঢ়িয়া কথা হয় নহয় সুন্দৰ তোমালোক আগবাঢ়ি গৈ থাকা আমিও থাকিম তোমালোকৰ লগত নহয় জানো তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম বিনায়ক হাজৰিকা একেখন স্কুলৰ একেখন তুমি কেনেকৈ আহিলা আৰু তুমি এই নাগাৰা নামত কি বজাবা মই নাগৰা বজাওঁ নাগাৰা তুমিয়ে বজোৱা সাংঘাতিক তুমি নাগাৰা বজোৱা আৰু কি কৰা তুমি মই আৰু তাৰমানে বাদ্যযন্ত্ৰ বজাওঁ স্কুলত সেয়া যি প্ৰগ্ৰাম হয় চবতে কিবা বেলেগ চব ইনষ্ট্ৰুমেণ্ট বজাওঁ চবকেইটা জানো আৰু তুমি পটকে নাগাৰা নামৰ এটা পটকে বজাই দিয়াচোন অকণমান তাল এটা তাল আমাৰ দৰ্শকে এখন এইটো কি বুজালে এইটো এক চাপৰ বুলি কয় এইটো এক চাপৰ বুলি কয় না আৰু নাগাৰা নামত আমি কি কৰোঁ প্ৰথমতে কি কৰিম প্ৰথমতে এইটো কি ভগৱানক সেয়া কৰে প্ৰথমতে সেয়া কৰে তাৰপিছত যাতে আমাৰ দায়িত্ব নধৰিবা আমি পৰিৱেশন কৰিবলৈ লৈছোঁ আৰু তুমি আমাৰ নামত সন্তুষ্ট হ'বা হয় নাই আৰু আমাৰ সৰ্বতো প্ৰকাৰ মংগল কৰিবা আমি সকলো সেইখিনি কথাই কওঁ নহয় জানো আৰু তোমাৰ এইটোৱে তোমালোকৰ ভাল লাগিছে যে আধ্যাত্মিক শক্তি এটা আছে নাগাৰা নামত আৰু নাগাৰা নাম গালে কি হয় মনৰ পবিত্ৰতা বাঢ়ে হয় নাই সুন্দৰ হয় মনৰ পৰা বেয়া ভাৱবোৰ আঁতৰি যায় নে কি কোৱা তুমি তোৰ নামটো কি কৈছিলা হৃদয়ানন্দত কিবা মনত বেয়া ভাৱ আছে নেকি নাই নহয় তোমালোক আটাইকেইটা একে হৈ থাকিবা না সদায় হাই কাজিয়া নকৰিবা ইটোৱে সিটোক সদায় বিপদত বচাবলৈ চেষ্টা কৰিবা হয় নহয় সেইটোৱে তোমালোক একেলগে পঢ়িবা আৰু নোৱাৰিলে ইজনে সিজনক সুধিবা হয় একেটা ক্লাছৰে যেতিয়া আৰু তেনেকৈ তোমালোক আগবাঢ়ি যাবা আৰু এটা দেখিবা তোমালোকৰ নাগাৰা নামৰ এটা দলটোৰ নাম এটা দিবা নাম এটা দি তোমালোকে এনেকুৱাকৈ আগবাঢ়ি গৈ থাকিব পাৰিবা যিটোৱে তোমাৰ অসমত এখন হুলস্থুল হৈ যাব যে এই সৰু দল এটা আছে নাগাৰা নামৰ এনেকুৱা কৰে হয় নহয় আচ্ছা তোমালোকৰ লগত চিনাকি হ'লোঁ কথা পাতিলোঁ জুবিনদাৰ গীতো শুনিলোঁ নহয় জানো আৰু এতিয়া আমি তোমালোকৰ কি শুনিম নাগাৰা নাম শুনিম গতিকে আমি আহকচোন নাগাৰা নামৰ মাজলৈ আগবাঢ়ি যাওঁ এই শিশুসকলে কেনেকৈনো নিজেই নাগাৰা বজাই তাল শংখ বজাই কেনেকৈনো নাগাৰা নাম পৰিৱেশন কৰে আমি সেইটো খুব উৎসুকতাৰে চাবলৈ ৰৈ আছোঁ আহকচোন আমি তেওঁলোকৰ নাগাৰা নামৰ মাজলৈ যাওঁ গুৰুজনাই কৈ গৈছে ধৰি নাম ৰাম ৰাম শাস্ত্ৰটোত লিখা আছে নামে যে কল্যাণ কুকুৰচি গানৰ মাতা মাতো আছে ৰাম ৰাম নামৰ মালা গাঁঠি কৰা নিজৰ কাম ৰাম ৰাম গোপালৰ গোবিন্দই ৰাম গোপালৰ গোবিন্দই ৰাম 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 গুৰুজনাই কৈ গৈছে ধৰি নাম ৰাম ৰাম লিখা আছে নামে যে কল্যাণ কুকুৰচি গানৰ মাতা মাতো আছে ৰাম ৰাম নামৰ মালা
নাগাৰা নামে তোমালোকৰ কেনেকুৱা লাগিলে ক'ব নোৱাৰোঁ, কিন্তু আমাৰ হ'লে একদম আমি আপ্লুত হৈ গ'লোঁ দেই। আমি ভাবিছোঁ ৰংমেলাৰ টিভিৰ যিখিনি দৰ্শক আছে সেই সকলো দৰ্শকেও খুব আনন্দ পাব, আৰু তেওঁলোকে যেতিয়া চাই আমাক কমেণ্ট কৰিব যে এই ল'ৰা ছোৱালীকেইটা ক'ত পায়, ছোৱালী নহয় ল'ৰা, হয় নাই, এই ল'ৰাকেইটাৰ গ্ৰুপটোক আমিও বিচাৰোঁ, হয় নাই, তেনেকুৱা আমি বিচাৰোঁ। গতিকে আমি তোমালোকক প্ৰত্যেককে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰংমেলা টিভিৰ তৰফৰ পৰা। তোমালোকক এই মঞ্চত আমি আকৌ এদিন বিচাৰিম, আহিবানে? কিবা এটা অনুষ্ঠান পাতিলে আমি তোমালোকক মাতিম, আহিবা দেই। আজি তেতিয়াহ'লে অনুষ্ঠান আমি ইমানতে সামৰোঁ, হ'ব? ঠিক আছে, ধন্যবাদ।